हेलो फ्रेंड्स, मैं नासरीन ब्राह्मण आपलोगे चाই আছে নাসরিনস কুড লাইফ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ এছামিছত। মোৰ আৰু এটা চেনেল আছিলে হিন্দীত। এতিয়াও ভিডিঅ' বনাওঁ, এতিয়া ব্লগ নবনাওঁ, বেলেগ কিবাহে বনাওঁ। ব্লগো বনাওঁ, একো কথা নাই, চব বনাওঁ তাত। কিন্তু এইটো অনলি ব্লগৰ কাৰণে খুলিছোঁ চেনেলটো, ব্লগ বনাম। আপোনালোকে চাই থাকিব, মৰম দিব বহুত। নাজানো কেনেকুৱা হয় ফাৰ্ষ্ট ব্লগটো। মোৰ ব্লগটো ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল, এতিয়া দুপৰীয়া হৈ গৈছে। মই ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট ব্লগটো, কিন্তু নহ'ল, কিবা কাৰণত কৰিব পৰা নাই। কিন্তু আগৰ পৰা চেষ্টা কৰিম ভালকৈ বনাবলৈ, ধুনীয়াকৈ টাইম লৈ। আৰু এতিয়া হৈছে আপোনাৰ 1:30 বাজিব হ'লেই। কি কৰোঁ নকৰোঁ আপোনালোকক দেখুৱাই দিব, আপোনালোকক চাই থাকিব। এতিয়া অলপ আমি ৰাস্তাৰ ফালে ওলাই গৈ আছোঁ ফুৰিবলৈ। সঁচাকে দিনীয়াল যাবানে? এতিয়া নাযাওঁ দে হা। পইচা যে চানা নাই নহয়। 500 টকা আনিছোঁ। 500 টকা আনিছোঁ। 1000 টকা। মই 2000 টকা। বাবা তাৰমানে কলাক্ষেত্ৰ আহিছোঁ বোলে। এই জেগাটো ভাল লাগিছে ন? I've been counting down the days to get out. I've been looking for a way from this town. And you're too far away to help me now. So I'm counting down the days, counting video কৰি আছে। down the days to get out. 'Cause I need to learn to forget everything that drags me down. I need to forget everything inside me now. Lost me. আমি ঘৰ গুচি আহিলোঁ আৰু ইয়াতে খেলি আছোঁ। মোক দিয়া মোক ঘূৰোৱা। এতিয়া আমি খেলিম ডক্টৰ পেচেণ্ট। মই পেচেণ্ট হৈছোঁ দেই। মোৰ জ্বৰ উঠিছে। আপোনাৰ চৰ্দি হৈছে? জ্বৰ। Full speed ahead. Full speed ahead. এখন আপোনাৰ পইচাটো লওঁ। পইচাটো ফিজ দিয়ক 300। ৰ'ব ফোন এটা কৰি লওঁ হা। পইচাটো মোৰ মানে ঘৰতে আছে, দিব লাগিব। ফোন এটা কৰি লওঁ। হেল্ল', পইচাটো লৈ আনচোন। পইচাটো মই থৈ আহিলোঁ, মানি বেগটো মোৰ। মই ইয়াতে আছোঁ, বহি আছোঁ মই, তই লৈ আহ, ঠিক আছে? বাইদেউ আপোনালোকৰ বাথৰুমটো ক'ত আছে? এইফালে আছে। মই অকণমান আহিছোঁ দেই। চিচি কেমেৰা চবতে লুকুৱাই আছে, আপুনি নপলাব আকৌ। নপলাও মই, কিয় লাও নহয়? মই পলাই ক'ত যাম? পলাম নেকি মই? গৈছোঁ দেই। মানুহজনী ইমানে বেয়া দেখিছেনে? মোৰ ঠাণ্ডা লাগিছে। ঠাণ্ডা কিয় আকৌ বেছি? MBBS পাছ কৰি আহিছে, মোক ক'ৰ পৰা আহিছে? ইয়াক পুলিচত দিব লাগিব। এইটো ডক্টৰলে কি মোৰ দাদা, আপুনি কোনটো কেৰেলা খাইছিলে? চব্জি কেৰেলা নে হেৰি জেগা কেৰেলা? চব্জি কেৰেলা। I've been staring at the sun. নাম কি তোমাৰ? মোৰ নমস্কাৰ, মহম্মদ ইৰফান ভূঞা। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম সুমাইয়া খাতুন। মোৰ তাহিনা নাম। ঠিক আছে। বেমাৰটো কি? প্ৰথমে তুমি আচ্ছা তুমি কোৱা। মোৰ জ্বৰ, কাহ, চৰ্দি আৰু পেটৰ। তোমাৰ বেমাৰটো ক'ত? তাহিনা আহমেদ। মোৰ জ্বৰ হৈছে, চৰ্দি আৰু পেটৰ বিষ। অ'কে, তোমাৰ বেমাৰটো ক'ত? মোৰ
জ্বৰ কাহ হাগনি পেটৰ বিষ দৰকাৰ আছে কিবা দৰকাৰ আছে মূৰৰ বিষ থাকে ঠিক আছে মই এইবিলাকৰ দৰৱ দি দিম কিন্তু এটা ডাঙৰ কথা হৈছে হাগনি হোৱা বেমাৰটোক লৈ মই এটা ৰিচাৰ্চ কৰিব লাগিব হাগনি বেমাৰটো নাইকিয়া কৰিবলৈ পৃথিৱীৰ পৰা ৰিচাৰ্চ কৰি আছো মানে চলি আছে মই যে আপুনি কৈছিলে আকৌ বোলে আপুনি হাগনি ডক্টৰ বেছি ভাল সেইটো হয় সেইটো কাৰণেতো ৰিচাৰ্চ কৰি আছো ন মই সেইটো হয় কিন্তু এতিয়া কি দিম তোমাক দৰৱটো ৰিচাৰ্চ কৰাৰ পাছত দিম নে এতিয়াই দি দিম বেছি হাগনি নেকি অকণমান হাগনি আছে আৰু পিছে দৰৱ ইমানেই খাইছো একো কামতে দিয়া নাই ন গম পাইছো তোমাৰ অৱস্থাটো বাৰু ৰাতি হ'লে গোটেই বিচনা হেৰি হৈ যায় নষ্ট কৰি দিয়া মই বুজি পাইছো তোমাৰ অৱস্থাটো মই বুজি পাইছো তুমি নোকোৱাকে মই বুজিলো দেই কি আছে ৰবা মই দৰৱটো লিখিছো তোমাক আৰু মই আপোনাক এটা কথা ইমান ডাকবি সেইটো মই কৈ দিম ৰবা মই দৰৱটো লিখিছো এইটো দৰৱটো পইচা দি দিয়া এইটো এটা বেজি লিখি দিছো দেই ইনজেকশ্যন সেইটো লৈ ল'ব ফাৰ্মাচীৰ পৰা ইয়াত দিব নোৱাৰিব নি মোৰ মানে ফাৰ্মাচী এতিয়া যাবলৈ সময়ে নাই নহয় মই ইমান পইচা নাই আনিছোহে 4 টকা এটা 4 টকা দিছে বুজি পালো আপোনাৰ অৱস্থাটো আপুনি মানে হাগনি হয় ইমানেই বুজি পাইছো 5 টকা আনিছে দি দিয়ক এটকা আনিলো ঠেলি চেলি শেষ কৰিলোঁ আৰু এতিয়া আমাৰ বনাই আছে ফুলকবিৰ হেৰি পকৰি Focus everything inside me now. Full speed ahead. Far from the end. So I'm full speed ahead. এয়া চাওক কেনেকৈ বনাই আছে Full speed ahead. বনাই কেইটামান থৈছে এয়া Full speed ahead. চাইছেনে দেখাত কেনেকুৱা ধুনীয়া লাগিছে আৰু এই ভিতৰৰ ফালে Full speed, full speed. এতিয়া আমি পকৰি চকৰি খালোঁ আৰু আজি আমাৰ ৰাতি কণী আৰু ফুলকবি তৰকাৰী বনাইছে আমি খালোঁ আৰু শুলোঁ ত' গাইজ ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব লাইক কৰিব টেক কেয়াৰ থেংকছ ফৰ ৱাচিং বাই